हेलो गाइस নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাও তো আজি এনেকুৱা কিছুমান পাখৰিক আপোনালোকক চিনাকি কৰাই দিম যিসকলৰ লৰা ছোৱালীয়ে যদি স্কুলত টিচাৰে খুধে মায়ে কি কৰে তেখেতলোকৰ লৰা ছোৱালীয়ে কেতিয়াও ক'ব নোৱাৰে যে হাউস ওয়াইফ বুলি ক'ব কি মায়ে ইনষ্টাগ্ৰামত ডেকা লৰা কিছুমানৰ বন্দুকত গুলি লুট কৰে अबे साले তো বলক আলবাল নবকি হেসরামিটো আৰম্ভ কৰো হে ল'ৰাকেইটা তোমালোকে সুধিছোঁ কোৱাচোন তোমালোকক গাভৰু কিয় ভাল নালাগে আৰু বোৱাৰী কিয় ভাল লাগে বাৰু বেলেগৰ নামত থকা গাড়ীখন চলায়ে ভাল লাগে কাৰোবাক গৈ ঠুকি দিলেও বিন্দাস নো চিন্তা আপুনিও চাগে সেইটো কাৰণে চলাব দিয়ে বেলেগক নেকি হে গাইজ অ গাইস কোৱা মতা আৰু মানি একেই কাকো দিবলৈ মন নাযায় অকল নিজৰ লগত থবলৈ মন যায় তোৰ মটাকতে প্লাষ্টিকৰ ঠুঙা এটাত ভৰাই থৈ দে নহলে জাঙিয়াৰ কুচনিত ভৰাই থৈ দে নিজৰ মটাক বেলেগক দিবলৈ বেয়া লাগে কিন্তু নিজে আকৌ বেলেগৰ ওচৰত পাতি দিবলৈ বেয়া নালাগে वाह रे वाह কি লীলা তোমালোকৰ কাপোৰ ধুই কাপোৰ মেলিছিলোঁ এতিয়া পিছত কি হ'ল যি বতৰ কৰিলে বৰষুণে আহিব এতিয়া বৰষুণ বতৰ আজি আহক কামটো কৰি দিব আজি নেকি तोबा 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 थारा मूड खराब कर दी কাপোৰ ধুই মেলিছিলোঁহে বতৰ মানে পুৰা কলা দেখিছে নহয় এয়া এইখিনি কাপোৰ বতৰ কমকে দেখাইছে ৰঙা ৰঙৰ চাদ্দিটো বেছিকে দেখাইছে AK-47 चलाए हो नहीं चलाए हो ना बहुत झटके लेती है সৰি এইজনী দেখাবলৈ বিচাৰিছিলোঁ বেলেগ একজন তথাপিও মই এটা কথা কৈ দিওঁ কিছুমানৰ থাকে ওলাই যায় কিছুমানৰ নাথাকে নিজে দেখুৱাৰ কাৰণে চেষ্টা কৰে নেমু সোমাই ল'ব কমলা টেঙা সোমাই ল'ব তেনেকৈ সোমাই নিজে দেখুৱাৰ কাৰণে চেষ্টা কৰে $2 পোৱাৰ কাৰণে দিখাৱা কৰি আছে ওহো इसमें तो मुझे समझ में ही नहीं आ रही है क्या प्रॉब्लम है যিটো লাহি কঁকাল আৰু 2 ভাঁজ দি দিয়া অমিতাৰ ঠাৰি নিচিনা পটককে ভাঙি থাকিব তামোলে নে নেমুৱে নে ধৰিবই নোৱাৰি ফেচবুকৰ পৰা $2 পোৱাৰ কাৰণে মানুহে কি কৰিব পাৰে না গৰম কেনেকুৱা বাৰু ইয়াত কিন্তু তামাম গৰম পৰিছে একদম ফালি দিছে আৰু কিন্তু কি ফালি দিলে গৰমে থালাখনে এতিয়া 6টা বাজিলে এতিয়ালৈকে ৰ'দ যোৱাই নাই গৰম যোৱাই নাই দেখিছে না অৱস্থা ঘামি জামি কি হৈ গৈছে ওহো হয় নেকি ৰ'দ যোৱা নাই নেকি আমাৰ এইপিনে আকৌ 6টা বজাৰ লগে লগে সবৰে ঠুঙা ৰেডি হৈ যায় আৰু এটা মই এয়া অমিতা লৈ আহিছোঁ পুৰা পকি আছিলে গছতে চৰাইবোৰে খাই দিয়ে ময়ূৰ চৰাইও খাই বাৰু ক'ত নাপায় এটা অমিতা আমিচোন তিনিটা অমিতা দেখা পাই আছো अबे साले না এই হাতত থকাটোৱে পকা নাই বাকী দুটাও পকিছে যেন লাগিছে পুৰা পকি আছিলে গছতে চৰাইবোৰে খাই দিয়ে ময়ূৰ চৰাইও খাই বাৰু গছৰটো বাৰু ময়ূৰ চৰাই খায় আপোনাৰ দুটাহে কোনে খায় গম নাপায় তাৰ সানিব লাগিব মুখত সেইকাম লৈ আহিছোঁ আৰু ঘহিম খালি মুখতে খানিব নে আৰু ক'তবাত খানিব দেখাব আমাকো চাম प्लीज জোতা মুখত ল'ব পাৰিবি ভাই না এইটো নকৰিবি ভাই নকৰিবি প্লিজ ভাই নকৰিবি চা তোৰ লগত আছে ভাল পাবলৈ মায়ে ঐ মোক এটা কথা ক এই জোতা মুখত লোৱা ল'ৰাটোক কোনো ছোৱালীয়ে ভাল পাব বুজি নাপাওঁ তহঁতে কথা ক'লে শুনিবি অলপ ডাঙৰৰ কথা তাৰ মুখত দেখা দে এবাৰ অ'হো ৰাম প্ৰভু দেখোন ই কামলৈ যাবলৈ ওলাইছে এই কামলৈ যায় নে সি ছোৱালী চাব চাই জানো তাক মই কৈছোঁ এইটো বোলো মাৰি দিওঁ নাই বাইদেউ ই কেতিয়াও ছোৱালী নাচায় কাৰণ ই আপোনাকে কণ্ট্ৰল কৰিব নোৱাৰে আৰু বেলেগ ছোৱালীকে কি কণ্ট্ৰল কৰিব তাৰ হাতিয়াৰত জোৰ নাই
শিলাজিত খোৱাক শিলাজিত তাক ফেচবুকৰ পৰা ডলাৰ পোৱাৰ পিছৰ পৰা বোৱাৰী আৰু ছোৱালীবিলাকে উলংঘই হ'ব নে কিবা কিবি দেখায়ে দিব, কি কৰিব কি নকৰিব একো গমেই নাপায়, খালি $1 $2 কাৰণে। তেতিয়াহ'লে ভাবিছা 5,000 টকা যদি ইহঁতৰ সন্মুখত দি দিয়া বিকি যাবনে নাযায়? $1 মাত্ৰ 90 টকা, 90 টকাৰ কাৰণে অল আছামক দেখাই দিছে। আৰু ভাবিছা সন্মুখত যদি 5,000 টকা দি দিয়া তেতিয়াহ'লে বাকী ৰাম ৰাম। তো বাকী ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, নতুন ভিডিঅ' আহি থাকিব। বাকী ৰাম ৰাম।